গৰমো গৰম আজি বৰ লেতেৰা গৰম দেই দিনটো এইটো সন্মুখত বহি পাই গৈছেগে আৰু চৰবত অকমান বনাই দিবলৈ ক'লো গৰম চাহে বনাই দিছেহি বজাৰত নেমুৰ জুই চাই দাম ঘৰত যিকেইটা নেমু আছিলে মাক পিতেক দুয়োটাই চৰবত বনাই খাই শেষ কৰি পেলালে এই মাক পুতেক হালে মোৰ ধ্বংস কৰি দিছে ঐ ক'ত যাও ঘূৰি আহ ক'ত যাম আৰু অকমান ওলাই যাওঁ এই গৰমৰ ঘৰৰ ভিতৰত থাকিব পাৰি নেকি বাহিৰত কি কাশ্মীৰৰ বৰফ পৰিছে নেকি দিনটো যে অলৌ-তলৌকে ঘূৰি ফুৰ বাহিৰত অলপ ভাল আপোনাৰ এই ঘৰটো সোমাই থকাতকে এই গৰমত মোৰ ৰুমত না চিলিং আছে না ফেন আছে চাহ এই কি মিছা কথা কয় সেয়া চিলিং নহয় কি সেয়া চিলিং নে পেণ্ডেলৰ ফটা কাপোৰ এতিয়া তহঁতে পকা ঘৰত থাকিবলৈ পাইছ আগৰ দিনত আমি খেৰৰ জুপুৰি ঘৰ আছিলো আপোনাৰ এই পকা ঘৰটোতকৈ খেৰৰ জুপুৰিটোৱেই ভাল তই যে ইমান গৰম কৰি আছ কি তহঁতৰ ৰুমত ফেন নাই সেইখনক কি ফেন বুলি কয় ইমান দিনৰ আগৰ পৰা ক'লো এখন চিলিঙি ফেন আনক বুলি বজাৰত গৈ এখন 200 টকীয়া বেটাৰী ফেন আনি দিছে সেইখনতকে মোৰ মুখৰ পৰা ওলোৱা বতাহ বেছি ঠাণ্ডা নাহে যি পাইছ সেয়াই বহুত বুলি ভাবিল আগৰ দিনত আমি এইবোৰ একো সুবিধাই পোৱা নাছিলো এতিয়া তহঁতে যিমানবোৰ সুবিধা পাইছ আগৰ দিনৰ কথা বেলেগ আছিল কিন্তু আজিকালি কথাও বেলেগ আমাৰ ঘৰত না ফেন আছে না এচি আছে লোকৰ ঘৰত চাবগৈচোন কিবা নতুন বস্তু আছে লোকৰ বাপেকৰ ডাঙৰ চাকৰি আছে মোৰ সাধাৰণ কম্পিউটাৰ দোকান এখনহে আছে ক'ৰ পৰা তহঁতক মই ইমান দামী বস্তু আনি দিওঁ লোকৰ বাপেকৰ ঘৰত চাকৰি থকাহেঁতেন ময়ো তহঁতক বস্তু আনি দিলোহেঁতেন আপুনি যিহে চিকটা আপোনাৰ ওচৰত পইচা থাকিলেও আনি নিদিয়ে তই যে লোকৰ ঘৰত থকা বস্তু হিচাপ দিবলৈ আহিছ তই কেতিয়াবা লোকৰ ল'ৰা ছোৱালীয়ে পোৱাগতে নম্বৰ পাইছনে আপুনি যে চিকটা বিল উঠে বুলি নিজেও ফেন নানাই আৰু আমাকো বেটাৰী ফেন আনি দিছে আপোনাৰ গোটেই জীৱন চিকটামি কৰি থাকোঁতেই যাব এই গেলা গৰমত মই আপোনাৰ লগত তৰ্ক কৰি থাকিবলৈ মন নাই মই অলপমান ওলাইহে যামগৈ যা ধৰুৱা তই ঘৰত থাকি একোডাল নোসোমাল দিনটো পঙাই ঘূৰি ফুৰিবি আৰু ৰাতি পঢ়া সময়ত আহি শুবিহি আপুনি ভিতৰৰ পৰা কি বলকে বলি থাকক মই আহি ৰাস্তা পালোহি দেই